জুবিন দাৰ আজি শেষকৃত্য সম্পন্ন হৈ গৈছে। জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দা বিহীন এই অসম কিবা এটা ভাবিলেই যেন দুখ লাগি যায়। সেই কণ্ঠ, সেই সাহস যেন অসমৰ মাটিৰ পৰা হেৰাই গ'ল আৰু যেন কেতিয়াও ঘূৰি নাহে। আগন্তুক 100 বছৰ 150 বছৰ যিয়ে নোপোৱা লাগে, তেনেকুৱা এজন ব্যক্তি, নমস্য ব্যক্তি আমাৰ মাজত পোৱাটো কেতিয়াও সম্ভৱ নহয়। জুবিন দাই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আজিৰ সাম্প্ৰতিক সময়ত, যি সময়ত হিন্দু মুছলমান, উচ্চ জাত নিম্ন জাত, এই সমূহৰ মাজত জুবিন দাই যি সৃষ্টি কৰি থৈ গ'ল, জুবিন দাই যি আদৰ্শ দেখুৱাই থৈ গ'ল, যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো এটা জাতিৰ অন্তৰত থাকো, সেয়া হৈছে মানৱ। সেই সত্তাটোক আমি আগুৱাই নিব লাগিব, আৰু সেই সত্তাটোক আগুৱাই নিয়াটো আমাৰ কৰ্তব্য। এইকেইদিন আমি শ্ৰদ্ধাঞ্জলি জনালো, যিমান পাৰো সিমান কৰিলো, কিন্তু সেয়াও বহুত কম। এতিয়া আমি আগন্তুক সময়ত আৰু কি কৰিব পাৰো? আগন্তুক সময়ত আমি সেইখিনি কামেই কৰি যাব লাগিব, যিখিনি জুবিন দাৰ আটাইতকৈ প্ৰিয় কাম, যিখিনি জুবিন দাই খুব ভাল পায়, যিখিনি কাম, যেনে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো একেলগে মিলি থাকিব লাগিব। অসহায়জনৰ আমি সহায় কৰিব লাগিব, গছ ভাল পাব লাগিব, পশু পক্ষী, এই সমূহক একেলগে লৈ এখন ধুনীয়া অসম আমি গঢ়িব লাগিব, যিটো জুবিন দাৰ এটা সপোন হয়। গতিকে বৰ বিশেষ আজি নকওঁ, এটাই কথা কওঁ যে আমি এটা কাম আজি আৰম্ভ কৰিব পাৰো নেকি। আৰু এটা মই মাজতে কথা ক'ব বিচাৰো যে আজি এই ভিডিঅ'টোৰ জৰিয়তে মই বিচৰা নাই যে কোনোবাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কোনোবাই আমাৰ চেনেলটো লাইক কৰক, মই সেইবোৰ একো বিচৰা নাই। জাষ্ট এটাই কথা মই কওঁ যে যদি পাৰা, যদি মই এতিয়া যিখিনি কথা ক'বলৈ গৈ আছো সেইখিনি যদি তুমি ভাল পোৱা, যদি ভাবা যে এইখিনি জুবিন দাৰ সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে খুবেই জৰুৰী, তেতিয়া হয়তো লগৰ এজনৰ লগত শ্বেয়াৰ কৰি দিবা, আৰু হয়তো শ্বেয়াৰে কৰি দিবা। তাতকে বিশেষ আমি আশা কৰা নাই, কাৰণ এইটো আজি আমাৰ কাৰণে এটা খুব দুখৰ দিন। এইকেইদিন আমি জানো সকলোৱে আমি ন্যূনতম আমি কি কৰিব পাৰো? আমি সকলোৱে ন্যূনতম আমি গছ ৰুব পাৰো। জুবিন দাই যিটো খুব ভাল পাইছিল, মই এখন ফটো পাইছিলো য'ত জুবিন দাই যোৰহাটৰ ঘৰখনলৈ আহি তেওঁ ভাল পোৱা গছজোপাক এনেকে ধৰি সাৱটি ধৰি আছিলে। তোমালোকে মন কৰিবা, জুবিন দাই যিখন ঘৰ নিজে এখন গুৱাহাটীত বনাই আছিলে, সেই ঘৰখনত এটা জেগাত এজোপা গছ আছে, সেই গছজোপা কিন্তু কাটি পেলোৱা নাছিলে জুবিন দাই, আৰু সেই গছজোপাৰ চাৰিওফালে কংক্ৰিট দি পকা কৰি পেলাই ৰাখিছিলে। এজোপা খুব ধুনীয়াকে গছজোপা জীয়াই ৰখাৰ এটা চেষ্টা কৰিছিলে। আমিও জানো সেই গছ জীয়াই ৰখাৰ বা গছ ৰোপন কৰা এটা কাম আৰম্ভ কৰিব জানো নোৱাৰো? ভাবাচোন, আজিৰ পৰা যদি 10, 20, 30 বছৰ পিছত আমি যদি ইমানেই গছ ৰুই দিওঁ, আজিৰ পৰা 10, 20, 30 বছৰ পিছত যদি বাহিৰৰ কোনোবা এজন মানুহে যদি দেখে যে অসমত ইমান গছ আছে, আৰু কোনোবাই যদি সোধে যে কিয় হ'ল ইমান গছ অসমত, বেলেগ ৰাজ্যতটো নহলে, কোনোবাই যদি সোধে, আমি যদি কওঁ যে আমাৰ জুবিন দাই খুব গছ ভাল পাইছিলে, আমি সেইকাৰণে খুব গছ ৰুইছিলো এটা সময়ত, আৰু সেই যে গছ ৰুইছিলো এটা সময়ত, সেইকাৰণে আজি অসমখনে সেউজ হৈ পৰিল। ভাবাচোন কিমান ভাল লাগিব, তোমাৰ প্ৰত্যেকজন অসমীয়াৰ গৌৰৱেৰ ফুলি উঠিব সেই সময়ত জুবিন দাৰ নাম লৈ। হয়তো নেদেখা জেগাৰ পৰা জুবিন দাৰ গৌৰৱেৰ ফুলি উঠিব যে মই নথকাকে সেই গছ ৰুই অসমৰ মোৰ মৰমৰ মানুহখিনিয়ে ইমান ধুনীয়াকে অসমখন আগুৱাই লৈ গ'ল। গতিকে তোমালোকে ভিডিঅ' শ্বেয়াৰ কৰি লগৰজনক জনাবা, বা নিজেও মুখেৰে লগৰজনক জনাবা যে আমি গছ ৰুই জুবিন দাক জীয়াই ৰাখিব পাৰো। আৰু এনেকুৱা নহয় যে জুবিন দাৰ জন্মদিনটোতে গছ ৰুব লাগিব, বা আদ্য শ্ৰাদ্ধ দিনাই গছ ৰুব লাগিব, এনে নহয়। তুমি যিদিনা সময় পাইছা, আজি হয়তো তুমি অসমীয়া কোনোবা এজন ইয়াত নাই, বাহিৰতো ৰুব পাৰা, বা আজিৰ পৰা বাহিৰত আছা, হয়তো অসমলৈ এদিন কিবা এটা কাৰণত বা নিজৰ ঘৰখনলৈ ঘূৰি আহি এজোপা গছ ৰুব পাৰা, আৰু গছজোপাক নাম দিব পাৰা জুবিন দা। কিয়নো জুবিন দা বুলি যদি এজোপা গছৰ নাম দি ৰাখা, তেতিয়া হয়তো কেতিয়াও তোমাৰ সেই গছজোপা কাটিবলৈ মন নাযাব। যেনেকে জুবিন দাই নিজৰ নতুনকে বনাই থকা ঘৰখনত
যেনেকে এটা গছজোপা সংৰক্ষণ কৰিছিলে তেনেকে তোমাৰো হয়তো মন যাব যে নহয় মই পকা কংক্ৰিট দি পেলাই এই গছজোপা সংৰক্ষণ কৰি ৰাখো গতিকে সেই এটা দৃষ্টান্তৰে আমি যদি আগবাঢ়ো এদিন হয়তো অসমখন সেউজ হৈ পৰিব আৰু সেই সেউজ অসমত যিমানে সেউজীয়া হৈ উঠিব সিমানে জীৱ জন্তু আহিব যে নতুন নতুন প্ৰজাতিৰ বহুত জীৱ জন্তু তুমি সেই গছবোৰত দেখা পাবা আৰু সেয়াইতো জুবিন দাই বিচাৰিছিলে যে এখন সেউজীয়া এখন জেগা সেউজীয়া এখন অসম গতিকে আৰু লগতে মানুহক সহায় কৰাটো আমাক শিকাই থৈ গ'ল জুবিন দাই শিকাই থৈ গ'ল মানুহক সহায় কৰিব লাগে এটা মই ৰীল আগতেও পাইছিলো এটা ৰীল খুব ধুনীয়া ৰীল তোমালোকে দেখিবা বহুত মানুহক সহায় কৰিছে এটা ৰীল দেখি মোৰ চকু পানী ওলাই যাওঁ হৈ কন্দামোৱা হৈ গৈছিলো সেই ৰীলটো আছিলে যে এজনী ছোৱালীয়ে অন্ধ ছোৱালীয়ে জুবিন দাক সুধিছিলে দাদা মই আপোনাক নেদেখাকে মৰি যাম নেকি আৰু জুবিন দাই কৈছিলে যে মোৰ সেই কথাটো মোৰ লাগি গ'ল আৰু মই তাইক কৈছিলো যে তোক ভগৱানে তোৰ এটা চকু লৈ গ'ল কিন্তু মই তোক চেষ্টা কৰিম চকু দিবলৈ আৰু সেই ব্যৱস্থা জুবিন দাই কৰি দিলে আৰু তাৰপিছত ছোৱালীজনী সুধিছিলে তই দেখনে আৰু তাই কৈছিলে যে দাদা মই আগতে লাইটে দেখা নাপাওঁ আজিকালি মই লাইট দেখা পাওঁ ভাবাচোন কি ধুনীয়া লাইট দেখা পাওঁ কাৰোবাৰ জীৱনটো লাইট দেখুৱাই দিলে জুবিন দাই গতিকে বহুত কৈ যে কেতিয়াও শেষ কৰিব নোৱাৰে কেতিয়াও শেষেই নহয় বহুত কিবা কিবি দি থৈ গ'ল হয়তো আমি একো দিব নোৱাৰিলো এতিয়াৰ পৰা আমি কিবা এটা দিবলৈ চেষ্টা কৰিব পাৰো ইভেন আমি একো দিব নোৱাৰিলো তুমি ভাবা যে আমি একোৱেই দিব নোৱাৰিলো তুমি তাত ভাবা যে জুবিন দাই ইমান দি থৈ গ'ল অসমত তাৰ পাছত জুবিন দাই নিজৰ মৰমৰ ঘৰখনো বনাই শেষ কৰিব নোৱাৰিলে তুমি ভাবা গুৱাহাটীত যিখন ঘৰ বনাই আছিলে এইখিনি দেখি আছা তোমালোকে শেষ নহলে বনাই তুমি ভাবা তেওঁ নিজৰ কাৰণে কি কৰিলে এখন ঘৰ বনাই শেষ কৰিব নোৱাৰিলে কি দিলো আমি তেওঁক কিবা দিলো একো নিদিলো গতিকে এতিয়াৰ পৰা সকলোৱে এইটো চেষ্টা কৰা যে যেতিয়াই য'তে সময় পোৱা যে আজি দেওবাৰ আমাৰ ঘৰৰ ৰাস্তাৰ চাইডতে আজি কিবা এটা পুলি এটা ৰুই থৈ আহিলো আৰু নাম দিলো যে জুবিন দা হয়তো জুবিন দা নাম দিয়াৰ পিছত যেতিয়া আৰু 10জনক কৈ থৈ আহিলে যে পুলিটোৰ নাম কিন্তু জুবিন দা কোনোবাই হয়তো পিছদিনা কাটিবলৈ আহি চিন্তা কৰিব যে জুবিন দা কাটো নে নাকাটো আৰু হয়তো তেওঁ হাতখন আঁতৰি আহিব এনেকুৱা হয়তো এটা সময়ত এনেকুৱা হ'ব যে যেতিয়া গছবোৰ জুবিন দাৰ নামত গছ হৈ যাব তেতিয়া হয়তো মানুহে চিন্তা কৰিব যে নহয় এই গছজোপা নাকাটো আমি এই গছজোপা উঠাই লৈ যাওঁ ইয়াৰ পৰা যে ইয়াৰ পৰা এইডোখৰত যদি কিবা এটা বনিবলগীয়া হ'ল ইয়াৰ পৰা উঠাই আমি এটা বেলেগ জেগাত বনাও ৰাখো আৰু হয়তো এতিয়াও তুমি চিন্তা কৰিব পাৰা যে এই জেগাটোৰ ৰুলে গছজোপা আগলৈ কটাৰ সম্ভাৱনা আছে গতিকে এতিয়াই তুমি সেই গছজোপা তেনেকুৱা এটা জেগাত নোৰুবা এনেকুৱা এটা জেগাত ৰোৱা য'ত কটাৰ কোনো সম্ভাৱনা নাই গতিকে আমি জীয়াই ৰাখো জুবিন দাক এনেদৰে যদি আমি জুবিন দাক জীয়াই ৰাখিব পাৰো তেওঁ সেই নেদেখা জেগাৰ পৰা আমি নেদেখা জেগাৰ পৰা তেওঁ আমাক চাই খুব 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 ভাল পাব জয় জুবিন দা